গুড মৰ্ণিং আৰু মৰ্ণিঙতে আজি কিয়ান ফাৰ্ষ্ট ডে স্কুল যাবলৈ ওলাইছে আৰু মাক দেউতাকৰ কাৰণে এইটো বহুত ডাঙৰ কথা আৰু তাৰো স্কুলীয়া জীৱন আজিৰ পৰা ষ্টাৰ্ট হৈছে। খুব বেছি আমনি কৰিছে আৰু ভালো লাগিছে মাক দেউতাকৰ। গুড মৰ্ণিং এভৰিৱান এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি আমি এফালে আহি আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজি আমি কামাখ্যা মন্দিৰ আহিছোঁ আৰু এয়া কামাখ্যা মন্দিৰ গেটত সোমাইছোঁ আৰু আজি যিহেতু গুড ফ্ৰাইডে অফিচ বন্ধ আছে তো আমি ভাবিলোঁ দুয়োজন মন্দিৰ দৰ্শন কৰি আহোঁ। বহুত দিন হ'ল মন্দিৰত তেনেকৈ যোৱা হোৱাই নাই আৰু কামাখ্যা মন্দিৰ বিশেষকৈ অহা হোৱা নাই আৰু কামাখ্যা মন্দিৰলৈ অহা এই ভিউটো মোৰ বহুত বেছি ভাল লাগে। আৰু আপোনালোকৰ ভাল লাগেনে বাৰু কমেণ্টত জনাবচোন। মোৰ বিৰাট ভাল লাগে আৰু এইখিনি কাৰণে মই বেছিকৈ আহিব বিচাৰি আছিলোঁ, মানে জাৰ্ণিটো ভাল লাগে এইখিনি। আৰু ভিডিঅ'টো একদম শেষলৈকে চাব স্কিপ নকৰাকৈ আৰু কেনেকুৱা পালে কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ব'লক আমি সকলোবোৰ যাওঁ, আপোনালোকো আৰু মোৰ লগতে সকলোখিনি গৈ কামাখ্যা দৰ্শন কৰোঁ। আৰু ইমান ভিৰ, আজি মন্দিৰত বহুত মানুহ আছে। আজি বন্ধ কাৰণে আৰু এতিয়া পাৰ্কিঙত স্কুটিখন থৈ লওঁ, তাৰপিছতে আমি যাম। গাড়ীখন পাৰ্কিং কৰি এতিয়া আহিছোঁ মন্দিৰ দৰ্শনৰ কাৰণে। আৰু এয়া কামাখ্যালৈ আমি আহি আছোঁ এতিয়া। কামাখ্যা যাম। ইমান ভিৰ, আজি চাকি জ্বলাবলৈ ৰখি আছোঁ ইয়াতে। কিন্তু ভিউটো মজা লাগে, এনেকৈ কামাখ্যাৰ পৰা নামি আহি অলপ এইখিনিতে এই যিটো ভিউ ধুনীয়া লাগে, এইটো ভিউ এনেকৈ আৰু এতিয়া কামাখ্যাৰ পৰা ৰিটাৰ্ণ হৈ আছোঁ। এতিয়া বশিষ্ঠ মন্দিৰত যাম বুলি ভাবিছোঁ। আৰু এইটো চাওকচোন লাচিতৰ মূৰ্তিটো। বিৰাট বেছি গৰম, সেইকাৰণে ভাবিলোঁ কুঁহিয়াৰ অলপমান ৰস খাই লওঁ। আকৌ এতিয়া ব'লক আমি এতিয়া বশিষ্ঠ যাম, আপোনালোকে চাই থাকিব। এয়া আমি আহি আছোঁ এতিয়া বশিষ্ঠ আশ্ৰম। কৃষ্ণ বন্তি জ্বলাই দিলোঁ। মন্দিৰ পাই নেকি হা ভিতৰৰ পৰা বৈদ্যুত ধুই আহিবা এটা খ্ৰীষ্টানৰ ভিতৰ ভাগ বান্দৰ মহাৰাজা বহি আছে। বান্দৰ মহাৰাজা আমাৰ ভগৱানক ক'লে মনৰ আশা পূৰণ হয়, সেই গতিকে কওঁচোন। আৰু এতিয়া আমি যামগৈ, অলপমান ফটো চটো উঠিলোঁ আৰু এতিয়া গৈ আমি আলহীৰ ঘৰত সোমাব লাগিব। আলহীৰ ঘৰত ভাতৰ নিমন্ত্ৰণ আছিলে আৰু সকলো আহিলে আমি সোমাম। আৰু বশিষ্ঠৰ পৰা আহি আবেলিৰ আড্ডা, দাদা বাৰ ল'ৰা আৰু আমাৰ এখেত সকলোৱে মিলি পেলাই কথা পাতি আছে আৰু ময়ো ওচৰতে বহি আছোঁ। আৰু ভিডিঅ'টো আজি ইমানখিনিয়ে আছিলে, বৰ ভাগৰো লাগিছে দিনটো ঘূৰি ফুৰা
আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰোঁ। এতিয়া আমি আলহী ঘৰৰ পৰা জেঠাই ঘৰলৈ আহি আছোঁ আৰু আজিৰ কাৰণে বাই বাই, লাভ ইউ অল।